লাগিব লাগে কিহত লাগি আছো আমি কিহত লাগি আছো আমি কিহত কি চলিছে কি দেখিছো সোণৰ অসমত লাগিব লাগে কিহত লাগি আছো আমি কিহত লাগি আছো আমি কিহত কি চলিছে কি দেখিছো সোণৰ অসমত ৰাজীৱ খতিয়া ককাইদেৱে ঠিকেই কৈছে মাগিব লাগে কিহত আমি মাগি আছো কিহত গতিকে চৰকাৰৰ 2025-26 বৰ্ষৰ যি বিধানসভাৰ অধিৱেশন হৈ গ'ল তাত বিশেষকৈ কিহত লাগি থাকিব চৰকাৰে আমাৰ উন্নয়নৰ কথা বা কিমান চৰ্চিত হৈ গ'ল আমাৰ দেশ জনসাধাৰণৰ উন্নয়নৰ কথা বা কিমান চৰ্চিত হৈ গ'ল তাতকৈ বেছি চৰ্চিত আঁচনিৰ ওপৰত বন্ধুসকল 2025-26 বৰ্ষৰ বিধানসভাৰ যি বাজেট অধিৱেশন হৈ গ'ল তাত সবাতোতকৈ চৰ্চিত বিষয়টো কি আছে বাৰু কিহৰ ওপৰত বেছিকৈ আলোচিত হৈ গৈছিল বাৰু গম পাইনে মই বুজাত মানে চৰকাৰৰ যিবিলাক আঁচনি কথা আছে নহয় এই আঁচনিসমূহৰ ওপৰতে বিশেষকৈ বেছি চৰ্চিত হৈ গৈছিল যে কি বিষয়ৰ ওপৰত আঁচনি দিয়া হৈছিল মানে এই কি বিষয়ৰ ওপৰত আঁচনি দিয়া হৈছিল আৰু তাতকৈ আচৰিত কথা যে অৰুণোদয় আঁচনিকৈ ইমান এটা চৰ্চিত হৈ গৈছিল নহয় সঁচাকৈ ভাবিবলগীয়া কথা চৰকাৰে যে এই আঁচনিসমূহ দিছিল দুখীয়া গৰীবৰ যে আঁচনিসমূহ দিছে এই আঁচনিসমূহে বাৰু আমাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব পাৰিব নেকি বা আৰু আমাৰ এই ৰাজ্যখন আগুৱাই যোৱাত কিবা অৰিহণা যোগাব পাৰিব নেকি কেতিয়াও নোৱাৰে এই আঁচনিসমূহে এটা কথাই বুজায় যে আমি সদায় দৰিদ্ৰ সীমাৰেখাৰ লগত থকা ব্যক্তি আৰু অনিবাৰ্য আৰু অদূৰ ভৱিষ্যতলৈকে আমি দৰিদ্ৰ সীমাৰেখাৰ লগতে থাকিব লাগিব সেই কথাটোহে আঁচনিসমূহে বুজায় আঁচনিসমূহে আমাৰ সেই 1400-1500 টকাই আমাৰ মানে এমাহটোৰ কথা ভালকে খাব বিচাৰিলে এসপ্তাহ নাযায় এসপ্তাহ নহয় গতিকে বন্ধুসকল সঁচাকৈ আঁচনিসমূহে আমাৰ জীৱন ধাৰণৰ মানদণ্ড কেতিয়াও উন্নত কৰিব নোৱাৰে বা আমাৰ ৰাজ্যখন কেতিয়াও উন্নয়নৰ পথত আগবাঢ়ি যাব নোৱাৰে আঁচনিসমূহৰ জৰিয়তে গতিকে বন্ধুসকল এবাৰকে ভাবক এই আঁচনিসমূহে চৰকাৰে যি দি আছে কিহৰ কাৰণে দি আছে নিশ্চয় তেওঁলোকৰ ভোট বেংকটো অটুট ৰাখিবৰ কাৰণেহে যেন এই আঁচনিসমূহ দি আছে আৰু এই ক্ষেত্ৰত অসীম গগৈদেৱে যিবিলাক কথা কৈছে সঁচাকৈ মানে কিছু ক্ষেত্ৰত অসীম আৰু বিৰোধী পক্ষৰ পৰা যেন কোনো ব্যক্তিয়ে নাই মানে এই বিষয়ে মাত মাতিবৰ কাৰণে একমাত্ৰ অসীম গগৈয়ে যেন এই বিষয়ত সমালোচিত কৰি থাকে চৰকাৰক আৰু অসীম গগৈয়ে এই আঁচনিসমূহৰ ওপৰত বিশেষকৈ কি কৈছিল এবাৰকে শুনকচোন বাৰু বিশেষকৈ অৰুণোদয় আঁচনিৰ ওপৰত অসীম গগৈয়ে কি কৈছিল গতিকে বন্ধুসকল এই আঁচনিসমূহে আমাৰ জীৱন ধাৰণৰ মানদণ্ড বা আমাৰ ৰাজ্যখন বা আমাৰ উন্নয়নৰ ক্ষেত্ৰত কোনো ধৰণৰ অৰিহণা যোগাব নোৱাৰে যদিহে চৰকাৰে অন্যান্য দিশৰ কথা চিন্তা কৰি যদি আমাক স্বাৱলম্বিতাৰ পথত আগুৱাই নিব নোৱাৰে গতিকে আঁচনিসমূহৰ টকাৰে আমাক কেতিয়াও উন্নয়ন নহয় যদিহে তেওঁলোকে যদি আমাৰ স্বাৱলম্বিতাৰ কথা চিন্তা নকৰে আৰু চৰকাৰে যে এই আঁচনিসমূহ দি আছে কি তেওঁলোকৰ নিজৰ পকেটৰ ধনেদি দি আছে নেকি বাৰু নাই কোনে কাৰ পকেটৰ ধনেদি দিব নিশ্চয় চৰকাৰে ক'ৰবাৰ পৰা ধাৰ কৰি আনিছিল বা ক'ৰবাৰ পৰা আনিছিল সেনেকুৱাকে আঁচনিসমূহৰ টকা দি আছে আৰু যে এই আঁচনিসমূহৰ টকা দি আছে এসোপাৰ পৰা দিছে এসোপাৰ পৰা আমাৰ পৰাই মিতি দিছে গতিকে বন্ধুসকল এবাৰকে ভাবক এই আঁচনিসমূহে আমাৰ জীৱন ধাৰণৰ মানদণ্ড বা আমাক স্বাৱলম্বিতাৰ পথত কেতিয়াও আগুৱাই দিব নোৱাৰে যদিহে চৰকাৰে অন্য পথেদি একো চিন্তা নকৰে মাত্ৰ চৰকাৰে এটা কথাই চিন্তা কৰিছে যে তেওঁলোকৰ ভোট বেংকটো অটুট থাকিব লাগে আৰু তেওঁলোকে কি কৰিব লাগে মানে জিকি গৈ থাকিব লাগে তেওঁলোকৰ চৰকাৰ জিকি গৈ থাকিব লাগে এয়া হৈছে আঁচনিসমূহ আৰু এই আঁচনিসমূহৰ জৰিয়তে কাক সামৰি লোৱা হৈছিল গাঁৱৰ বিশেষকৈ মহিলাসকলক সামৰি লোৱা হৈছিল কিয় সামৰি লোৱা হৈছিল কাৰণ তেওঁলোকক যেতিয়া টকা দিব নহয় চৰকাৰে তেওঁলোকে গিৰিয়েকবিলাকক এনেই তাৰমানে কি কৰিব মানে বিজেপি চৰকাৰক বা তেওঁলোকক ভোট দিব লাগে বুলি মানে বুজাই থাকিব পাৰিব গতিকে চিন্তা কৰক গাঁৱৰ মহিলাসকলক কিদৰে তাৰমানে এইবিলাকৰ ক্ষেত্ৰত মানে আগুৱাই দি ৰখা হৈছে গতিকে বন্ধুসকল আশা কৰোঁ চৰকাৰে আমাৰ অন্যান্য দিশবিলাকৰ কথা চিন্তা কৰে আমাৰ উন্নয়নৰ কথা আমাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নয়নৰ কথাও চিন্তা কৰিব লাগে আমাক কিদৰে আমাৰ জনসাধাৰণক কিদৰে স্বাৱলম্বিতাৰ পথত মানে আগুৱাই ৰাজ্যখনক স্বাৱলম্বিতাৰ পথবিলাক দেখুৱাই পেলাই জনসাধাৰণক কেনেকুৱাকে স্বাৱলম্বিতাৰ পথবিলাক দেখুৱাই পেলাই ৰাজ্যখন আগুৱাই লৈ যাব পাৰে আমাৰ ভাষা সংস্কৃতি কেনেকুৱাকে ৰক্ষা কৰিব পাৰে সেইবিলাক বিষয়ে মানে আলোচনা কৰিব লাগে কিন্তু বিধানসভাত যিমানবিলাক দেখিব নহয় মানে বিশেষকৈ এই আঁচনিবোৰে বেছি চৰ্চিত হৈ গ'ল গতিকে বন্ধুসকল বৰবেগ দীঘলীয়া নকৰোঁ ভিডিঅ'টো এই আঁচনিসমূহৰ জৰিয়তে আমাৰ কোনো উন্নয়ন নহয়
এই আঁচনিসমূহ তেওঁলোকে কেৱল ভোট বেংক ৰক্ষা কৰাৰ কাৰণে কৰি আছে আৰু আশা কৰোঁ চৰকাৰে এই ক্ষেত্ৰত অলপ চিন্তা চৰ্চা কৰিব কিদৰে আমাৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰি আমাৰ ৰাজ্যখন আগুৱাই লৈ যাব পাৰে সেই কথাও চৰকাৰে চিন্তা কৰিব নহ'লে এই আঁচনিসমূহৰ জৰিয়তে আমাক মানে কি দৰিদ্ৰ সীমাৰেখাৰ তলতে ৰাখি থাকিব গতিকে বন্ধুসকল ভিডিঅ'টো যদি চাই ভাল লাগিছে সঁচাকৈ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব